নমস্কাৰ বন্ধুসকল 21 ছেপ্টেম্বৰ অৰ্থাৎ সোমবাৰে যদি ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়লৈ পঠায় তেনেহলে অভিভাৱকসকলে এই ফৰ্মখন ফিলআপ কৰি প্ৰধান শিক্ষকক জমা দিব লাগিব। তেতিয়াহলে আপোনালোকে ছাত্ৰ ছাত্ৰীসকলক নৱম দশম আৰু একাদশ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয় বা মহাবিদ্যালয় পঠাব পাৰিব। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব আৰু চেনেলটো যদি আপুনি পোনপ্ৰথমৰ বাবে চাই আছে তেনেহলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ফৰ্মখন হৈছে এখন 21 ছেপ্টেম্বৰ 2020 সন্তানক বিদ্যালয় পঠিওৱাৰ ক্ষেত্ৰত সন্মতি পত্ৰ শ্ৰীমতী। ইয়াত ছাত্ৰ বা ছাত্ৰীজনৰ নাম দিব আৰু ছেকেণ্ডটোত আপোনালোকৰ গাৰ্জেনৰ নামটো বহুৱাই দিব, দেউতাক বা মাকৰ নাম। স্বাস্থ্য পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ নিৰ্দেশ অনুসৰি অহা 21 ছেপ্টেম্বৰ 2020 পৰা মোৰ সন্তান বিদ্যালয় উপস্থিত থকাত আমাৰ কোনো আপত্তি নাই। বিদ্যালয় খোলাৰ সন্দৰ্ভত নিৰ্দেশাৱলীসমূহ বিষয়ে মই জ্ঞাত। মোৰ সন্তানক সুৰক্ষাৰ বাবে বিদ্যালয় কৰ্তৃপক্ষৰ নিৰ্ধাৰণ কৰা তলৰ উল্লেখিত নিয়মাৱলীসমূহৰ সৈতে একমত। 1 নম্বৰটো হৈছে যে মোৰ সন্তানৰ দেহত এতিয়ালৈকে মই কভিড সম্বন্ধীয় কোনো লক্ষণ প্ৰত্যক্ষ কৰা নাই। লগতে মই কওঁ যে মোৰ সন্তানৰ দেহত কভিড সম্বন্ধীয় লক্ষণে দেখা দিলে তেতিয়াহলে তৎক্ষণাত বিদ্যালয় কৰ্তৃপক্ষ আৰু ডাক্তৰক জনাম। 2 নম্বৰটো হৈছে আমি কোনো কণ্টেইনমেণ্ট জোনৰ বাসিন্দা নহয় বা আমাৰ পৰিয়ালৰ যোৱা 28 দিনত কোনো ব্যক্তিৰ কভিডত আক্ৰান্ত হোৱা নাই। 3 নম্বৰটো হৈছে মোৰ সন্তানক বিদ্যালয়লৈ অহা যোৱাৰ বাবে পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু শাৰীৰিক দূৰত্ব বজাই ৰখাৰ ক্ষেত্ৰত মই দায়বদ্ধ। 4 নম্বৰটো হৈছে মোৰ সন্তানক মাস্ক পৰিধান কৰাকে ধৰি সকলো সুৰক্ষিত ব্যৱস্থা পালন কৰি যাব। 5 নম্বৰটো হৈছে মোৰ সন্তানে নিজৰ কলম পেঞ্চিল ৰবৰ বহী কিতাপ পানী বটল আদি অপৰিহাৰ্য সামগ্ৰীসমূহ লগত লৈ যাব যাতে আনৰ পৰা ল'বলগীয়া নহয়। 6 নম্বৰটো হৈছে মই মোৰ সন্তানক ঘৰত সম্পূৰ্ণ শাৰীৰিক আৰু আৱেগিক ফিজিকেল এণ্ড ইমোচনেল ভাৱে সুস্থ ৰখাত গুৰুত্ব দিম। 7 নম্বৰটো হৈছে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ SOP নিয়মাৱলীসমূহ মোৰ সন্তানে উলংঘন নকৰিবলৈ মই সচেতন আৰু তেনে কোনো অপ্ৰীতিকৰ বা অবাঞ্ছিত পৰিস্থিতিৰ সৃষ্টি হলে বিহিত ব্যৱস্থা ল'ব পাৰিব। একদম তলত আছে ছাত্ৰ ছাত্ৰীৰ চহী, তাৰ পিছত আছে অভিভাৱকৰ চহী।